নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। সকলোকে প্ৰথমতে সুপ্ৰভাত জনাই লৈছোঁ আৰু মই পুবালি আজি পুবালি ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে মৰ্ণিং 6টা। মই আহিলোঁ মৰ্ণিং ৱাক কৰিবলৈ আৰু ভাবিছোঁ আজি মৰ্ণিঙৰ পৰাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু কি দেখাব পাৰোঁ কি নেদেখাওঁ সেইখিনি আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। হয়তো সকলোৱে জানিবও পাৰে সেইটো ৰেচিপি বা জানেই, কিন্তু মই কিদৰে বনাইছোঁ সেইখিনিহে আপোনালোকক দেখাম। আৰু সেইখিনি দেখাৰ আগতে আপোনালোকক এটা বেলেগ বস্তু দেখাম ৰ'ব আজি। এতিয়া মই আহি আছোঁ অকলে খোজকাঢ়ি ৰাস্তাত, আৰু তাৰপিছত আপোনালোকক এটা বস্তু মই দেখাম। এয়া চাওক, যেতিয়া ৰাস্তাত খোজকাঢ়িব আহোঁ নহয়, এই এগৰাকী সম্বন্ধীয় মামীয়ে এইদৰে ৰাস্তাৰ কাষতে টেকেলি পিঠা বনাই থাকে। আৰু ভাবিলোঁ আজি টেকেলি পিঠা লৈ যাওঁ ঘৰত চাহ খাবৰ কাৰণে, বহুত ভাল লাগে। আৰু এই নামনি অসমত এইসকল মানুহে যেতিয়া মানে অক্টোবৰ মাহ সোমায়, অক্টোবৰ মাহমানৰ পৰাই একদম ফেব্ৰুৱাৰী মাহলৈকে এইদৰে ঘৰৰ কাষত অস্থায়ীকৈ দোকান দিয়ে। আপোনালোককো তাকে দেখালোঁ অলপমান। চাওকচোন কি ধুনীয়াকৈ টেকেলি পিঠা বনাই আছে, একদম গৰম টেকেলি পিঠা। খাবলৈ বহুত বেছি ভাল হয়। ৰাতিপুৱাতেই পিঠাগুড়া খুন্দি আনে, নাৰিকল ৰুকি আনি এইদৰে ৰাস্তাৰ কাষত অস্থায়ীকৈ বিকিবৰ কাৰণে আহে। তেওঁলোকৰ এটা জীৱিকাও হয়। আৰু এইখিনি যদি যিসকল মানুহ ৰাতিপুৱা খোজকাঢ়িব যায় সেইসকলে এই চাহৰ জুতি আৰু টেকেলিৰ পিঠাৰ সোৱাদ লৈ যায়। আৰু ময়ো তাকে কৰিলোঁ। মই পিছে চাহ খোৱা নাই, মই চাহ ঘৰত খাম, কিন্তু টেকেলি পিঠা ইয়াৰ পৰা কিনি লৈহে গ'লোঁ ঘৰলৈ। তাকে আপোনালোকক দেখালোঁ। চাওকচোন কি ধুনীয়াকৈ বনাইছে। দুখন মাৰ্কিন কাপোৰ লৈ লৈছে, এটাৰ পিছত এটা এনেকৈ দি গৈছে পিঠা। খাবলৈ কিন্তু বহুত বেছি ভাল লাগে দেই, গৰমে। বহুতে চাগে জানে এইদৰে বনাব, বা বনোৱা পদ্ধতিও বেলেগ হ'ব পাৰে। ঠিক আছে, এগলেছ কেক বনাবৰ কাৰণে মই সেই বাতিটোৰ জোখত 1 কাপ গাখীৰ লৈছোঁ। বাতিটোৰ জোখত নহয় সেই কাপটোৰ জোখত, এইটো কাপত সেইখিনি মই এটা ঢালি দিম এতিয়া। আৰু এতিয়া এটা দিম ৰিফাইন। তাৰপৰা সেই একেটো চেম কাপটোৱেদি মই এইখিনি ৰিফাইন দিছোঁ। ৰিফাইন কিন্তু মই 1 কাপ নাই দিয়া, অলপমান কম দিছোঁ। আৰু গাখীৰটো হৈছে নৰ্মেল টেম্পাৰেচাৰত থকা ঠাণ্ডা গাখীৰ হয়। আৰু এইখিনি এতিয়া মই মিনিমাম 10 মিনিটমান সময় এইদৰে এই হেণ্ড ব্লেণ্ডাৰডালে মই এইদৰে ফেটি লওঁ। আৰু ইয়াতে মই এতিয়া চেনি দি দিম। সেই একেটা কাপতে 1 কাপ মই চেনি দি দিম। আৰু সেই চেম কাপটো দি মই ইয়াতে চেনি দি দিছোঁ। চেনি কিন্তু মই মানে পিছা চেনি ব্যৱহাৰ নাই কৰা, মই এইখিনি পিছা চেনি ব্যৱহাৰ কৰিছোঁ। আৰু এই 3টা মিশ্ৰণ মই এতিয়া ভাল ধৰণে 10 মিনিটমান সময় ফুটি লওঁ। তাৰপিছতে মই ইয়াত ব্যৱহাৰ কৰিম বাকী যিখিনি দিব লগা আছে, এনেকৈ চাই থাকিব। এইদৰে মই 10 মিনিটমান সময় ফেটি ল'ম। ইয়াত দেখিছেনে আমাৰ এয়া মাষ্টাৰ আহিছে। মাষ্টৰে আহি পিনে এয়া মাষ্টাৰ ফেটিবলৈ লাগে বোলে, মি লগাইছে। নালাগে, তুমি নোৱাৰা, থৈ দিয়া। তুমি নোৱাৰা তুমি নোৱাৰা। উফ ৰাম, ইমান যে দিগদাৰ কৰে। এই গেছৰ লাইটাৰ লৈ পিনে গেছ জ্বলাবলৈ আহিছে, এতিয়া কেক ফেটিবলৈ লাগে। যোৱা। এতিয়া মই এই চেম কাপটো দি আৰু 1 কাপ দি দিছোঁ ময়দা। এইখিনি ভালদৰে ফেটি ল'ম। মোৰ গাখীৰটো অকণমান বেছি হ'ল, সেইকাৰণে ময়দা আৰু অলপমান দিব লাগিব। ময়দা আৰু অলপমান দি দিম। তাৰপিছত মই এই
সৰু চামুচ এখনেৰে আধা চামুচ দিছোঁ বেকিং সোডা আৰু মই এই কাপটোতে 1 কাপ আৰু আধা দিছোঁ ইটো কাপ 1 কাপ আধা দিলোঁ আৰু এতিয়া দিলোঁ আধা চামুচ বেকিং সোডা আৰু এতিয়া দিম বেকিং পাউডাৰ আপোনালোকক বস্তুখিনি মই দিয়া পৰিমাণটোৱে দেখাইছোঁ ফেটাটো মই দেখাব পৰা নাই কাৰণ মই মোবাইল ষ্টেণ্ডডাল ব্যৱহাৰ কৰা নাই এখনতে মোবাইল ভিডিঅ' কৰি আছোঁ কাৰণে মই ফেটি টকাটো দেখাবৰ কাৰণে দিগদাৰ হৈছে ঠিক আছে এতিয়া মই দিম বেকিং পাউডাৰ এতিয়া মই এইখন চামুচেৰে 1 চামুচ দিছোঁ বেকিং পাউডাৰ আৰু ইয়াতে মই অলপমান গৰুখিনি দিম আৰু লাষ্টত দিম এলমণ্ড ঠিক আছে মই ফেটি লওঁ তেতিয়াহ'লে কেকটো মিশ্ৰণখিনি মিক্স কৰাৰ পিছত মই লাহেকৈ দেখাব নোৱাৰিলোঁ গুণগুণ ইমান দিগদাৰ লগালে আৰু মই লাষ্টত খালি অলপমান মই বাদাম দিছোঁ এলমণ্ড বাদাম দি এইদৰে কুকাৰত বহাই দিছোঁ আৰু এইদৰে মই 45 মিনিট হ'বলৈ দিম মই একেবাৰে নমাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা হয় এইটো মোৰ ফাইনেল কেক দেখিছে নহয় এইটো হৈ গ'ল মই এইদৰে ওপৰত পিস্তা বাদাম দি দিছিলোঁ মই কাটি দেখাইছোঁ এইটো চব কিমান সফ্ট হৈছে দেখিছেনে eggless কেক আৰু গাখীৰ দিলে এনেও বস্তুটো সফ্ট হয় মই কিন্তু হেকখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে দুখিত মই গুণগুণে মোক বহুত দিগদাৰ কৰিলে তাকে ফেটিবলৈ লাগে সেইকাৰণে মই জলদি বহাই থৈ দিলোঁ এইটো চব